हेलो बंधुসকল আজি মই শিকাম এটা হোৱাটছএপৰ পৰা আন এটা হোৱাটছএপ কেনেকৈ বনাব পাৰে মানে কোনো এপ ডাউনলোড নকৰাকৈ দুটা হোৱাটছএপ কেনেকৈ চলাব পাৰি হেটো মই আজি শিকাম ভিডিওটো লাষ্টলৈকে চাই থাকিব বহুতৰে প্ৰবলেম হয় যে এটা হোৱাটছএপত প্ৰবলেম হয় মানে দুটা নাম্বাৰ থাকে দুটা হোৱাটছএপ খুলিবলৈ মন যায় ফলত হোৱাটছএপ দুটা ডাউনলোড কৰিবলগীয়া হয় কিছুমানৰ প্ৰবলেম দিয়ে ডাউনলোড কৰিবলৈ সেই কাৰণে মই আজি শিকাম নিজৰ সেটিংৰ পৰাই কেনেকৈ দুটা হোৱাটছএপ চলাব পাৰি হেতু মই স্টেপ বাই স্টেপ শিকাই যাম কোনো ষ্টৰ ইমান নালাগিব সেই কাৰণে হোৱাটছএপৰ পৰা এটাৰ পৰা আৰু এটা কৰিব পাৰি তে চাই আছে মোৰ এতে হোৱাটছএপ এটা আছে হোৱাটছএপ এতে মই আমি এতিয়া আৰু এটা হোৱাটছএপ বানাম তলত আপুনি চাই থাকিব প্ৰথমে আপোনালোকে যাব সেটিংত मोर सेटिंग तो कत আছে मोर सेटिंगत जाओक सेटिंग जाओर पिছত स्क्रॉल डाउन करिले तलफाले आহি যাওয়ার পিছত सब एप क्लोनार हमार पिছত सब बहुत केटे আছে ফাংশন আছে এইবিলাক মানে ডাবল কৰিব পাৰি হেবিলাক ডাবল কৰিব পাৰি যেকেটা শো হৈ আছে হেকেটা ডাবল কৰিব পাৰি এতিয়া আমাৰ ইয়াত হোৱাটছএপ টো ডাবল কৰিব লাগে এতিকে হোৱাটছএপত মানে সব এতে অফ আছে অন কৰি লোৱা তোমালোকৰ অন আছে অন থাকিলে অন তো নাথাকেই অফ আছে সব সকলোৰে অফ টো অন কৰি লও মই অন কৰি লইলো এতিয়া সক বেগাৰ পিছত সক মোৰ দুটা হোৱাটছএপ হৈ গৈছে তে নতুন হোৱাটছএপ তো তোমাৰ নাম্বাৰখন দি ই কৰি লোৱা ইনষ্টল কৰি লোৱা মানে নাম্বাৰটো দি সাইন আপ কৰি লোৱা দুটা হোৱাটছএপ হৈ যাব দুটা দুই ধৰণৰ নাম্বাৰ থাকিব বা দুই ধৰণৰ নাম্বাৰ ইউজ কৰিব পাৰিব থ্যাংক ইউ গাইস ভিডিওটো হেল্পফুল হলে সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰিব থ্যাংক ইউ